হাঁহ পুহিছে, কুকুৰা পুহিছে, ৰাজহাঁহ পুহিছে আৰু এটা আচৰিত কথা আজিহে মই শুনিলোঁ 20 বছৰ ধৰি এযোৰ ৰাজহাঁহ তেখেতে পুহি আছে আৰু নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এয়া কিমান ধুনীয়া ৰাজহাঁহ দেখিছেনে? এগৰাকী মহিলাই এই ৰাজহাঁহ পুহিছে আৰু তাৰ লগতে কুকুৰা পুহিছে, ছাগলী, গৰু, বিভিন্ন জন্তু পুহিছে। গতিকে আজি তেখেতৰ সৈতে কথা পাতিবলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাম যে তেওঁ কেনেদৰে কৰিছে, কিমান ধুনীয়াকৈ এই পৰিপাটিকৈ সজাই লৈছে ঘৰখন আৰু তাৰ লগতে এইখিনি ব্যৱসায় কৰি আছে। আৰু তেওঁ এগৰাকী বহুত ব্যস্ত মহিলা, তথাপি তাৰ লগতে ব্যস্ততাৰ মাজতে এইখিনি কাম কৰি আছে। তো বলক তেন্তে আজি তেখেতৰ সৈতে পৰিচয় হওঁ। আমি আহিছোঁ উত্তৰ পেটবহাত। ইয়াতে এগৰাকী মহিলা কৃষকক লগ পাইছোঁ। তেখেতে হাঁহ পুহিছে, কুকুৰা পুহিছে, ৰাজহাঁহ পুহিছে আৰু এটা আচৰিত কথা আজিহে মই শুনিলোঁ 20 বছৰ ধৰি এযোৰ ৰাজহাঁহ তেখেতে পুহি আছে আৰু একো বেমাৰ আজাৰ নাই, নহয়নে বাৰু? হয়, আহকচোন আমি তেখেতৰ সৈতে কথা পাতোঁ। হয়, এইগৰাকী মহিলা, তেখেতে এইখিনি কৰি পেলাই ব্যস্ত হৈ আছে আৰু এই ৰাজহাঁহখিনি আপুনি 20 বছৰ ধৰি কৰি আছে ন? এযোৰা ৰাজহাঁহ 20 বছৰ ধৰি আছে আৰু কোনো বেমাৰ আজাৰ নাইকিয়া, হয়নে? আৰু এই যতন কেনেদৰে লয় কওকচোন বাৰু এই ৰাজহাঁহযোৰ? ভাত দিব লাগে, ৰাতিপুৱা ভাত বনাই ভাত দিব লাগে আৰু দানা দিওঁ, ভাতৰ লগত সানি দিওঁ, তেনেকেই খাই থাকে। আৰু সিহঁতৰ মানে ওচৰলৈ গ'লে খুটিয়াই নেকি বাৰু? এই অচিনাকি মানুহ হ'লে খেদে। আৰু কণী আপুনি কিমানটাকৈ পায় ডেইলি? এহেঁতে কণী বছৰতে পাৰে আৰু বছৰতে পোৱালি দিয়ে। হয় নেকি? আৰু ৰাজহাঁহৰ কণী আপুনি বেচিব নোৱাৰে নেকি? নেবেচোঁ, এইটো হেৰি পোৱালি হয়, পোৱালি কাৰণে ৰাখে ন? আৰু সেইখিনি পোৱালি আপুনি কেনেকৈ কৰে, উমনি কেনেকৈ দিব লাগে সেইটো কওকচোন। উমনি মানে এনেকৈ কণীকেইটা খেৰ কেইটামান দি দিওঁ, খেৰ কেইটামান দি পেলাই এনেকৈ কণীখিনি দি দিয়ে, দি পেলাই পাথৰ এটা দিব লাগে, পাথৰ এটা দি পেলাই দিয়াৰ লগে লগে সিহঁতে নিজে বহি লাগে, নিজে বহে গোটাইকেইটাই। আৰু এবছৰত এটাই কণী দিয়ে? বছৰতে কণী পাৰে সিহঁতে, 15টামান পাৰে আৰু। 15টা? এই 15টা আপুনি উমনিয়ে দিয়ে? সিহঁতে নিজে উমনি লয়। সেইখিনি আপুনি য'তে কণীটো পাৰে ত'তে থাকি যায় আৰু সিহঁতে লাহেকৈ বহিহে যায়। মানে মই এইটো কথাটো বুজা নাই, ধৰক আপুনি 15টা পাৰিলে, এই 15 দিনত 15টা পাৰি পেলাই উমনি দিয়ে নে? নাই, এদিনৰ অন্তৰত পাৰে। 15 এদিনৰ অন্তৰতে 15টা পাৰিলে তাৰপিছত উমনি দি দিয়ে। হয়, মানে কি মাহটো কিমান, কোন মাহত দিয়ে সেইটো গম পায়নে বাৰু? এইটো গম নাপাওঁ, মানে সিহঁতে যেতিয়া পাৰিব তেতিয়া মানে আমি জানো আৰু যে এতিয়া কণী পাৰিছে যেতিয়া। বছৰটোৰ ভিতৰত মানে এটা মাহত পাৰে আৰু কণীটো পাৰিলে সিহঁতে মানে নিজে উমনিটো লৈ ল'ব আৰু তেতিয়া মানুহ দুনুহ যাব কৰিব নোৱাৰে, মতাটো ওচৰতে ৰখি থাকে। এইখিনি গৈ পেলাই মানে চৰিবলৈ যায়, এই মতাটোৱে এই উমনি থকাজনীয়ে ওচৰতে থাকে। আৰু এইটো মানে আচৰিত কথা, মোৰ ভাল লাগিলে। আমি ধৰক তেনেকৈ দেখা নাই বাৰু ৰাজহাঁহ। এনে মতাটো ওচৰতে থাকে আৰু মতাটো ক'লৈকো নাযায়, আহাৰ পাতিও নাখায়, মতাটো থাকে। আপুনি কণীটো আনিব চাগে নোৱাৰিব চাগে? নাই, নোৱাৰে, কোনো মানুহ যাব আপুনি যে বিক্ৰী কৰিব বিচাৰে সেইটো কৰিব নোৱাৰে? এইটো বিক্ৰী কৰা নাযায় বাৰু, কেতিয়াবা কোনোবাক লাগে বুলি ক'লে, কেতিয়াবা আকৌ জোখকৈ বেছি যদি হৈ যায় তেতিয়াহ'লে এটা কেতিয়াবা আঁতৰাই দিয়া যায়। আৰু কোনোবাই আপুনি পোৱালি দি পেলাই বিক্ৰী কৰিব পাৰে, তেনেকৈ কোনোবাই পুহিব বিচাৰিলে ন? বিক্ৰী কৰোঁ। আপোনাৰ সেই 15টা যে হয় চব ভালকৈ হয়নে দি পেলাই? তেনেকেই হ'ব। এহেঁতে তাৰপৰা কাউৰী চাউৰী নিব নোৱাৰে নহয়। নোৱাৰে, হয়। আৰু কিমান টকাকৈ বিক্ৰী কৰে আপুনি? এই ৰাজহাঁহৰ কণী বিক্ৰী কৰি পোৱা নাই, তাৰমানে এনেই পোৱালিকেইটা? এনেই পোৱালিকেইটা আমি 3000কৈ বেচোঁ। যোৰা 3000 দাম আছে ন? এই মন্দিৰত নিয়ে, এনেই খাবলৈ নিনিয়ে কোনেও, এনেই মন্দিৰতো লৈ যায়। লাভ আছে হয়নে বাৰু? হয়নে? এযোৰা আপুনি 3000 বিক্ৰী কৰে আৰু ইমান যত্ন ল'ব নালাগে হয়নে বাৰু? আপুনি যিখিনি আপোনাৰ ঘৰৰ ভাতটো দানাটো দি দিলে সেইখিনিয়ে দি দিয়ে ন? আপুনি খোৱা বোলে ভাতটো কলঙত চৰি থাকে, চৰি মাছ চাছ খাব পাৰে। মাছ চাছ খায়নে বাৰু? এনে মাছ নাখায়, খালি মানে এই ভাত এনে আমি ভাত খোৱা জোখা বাচনকেইটা আনিলেও সিহঁতে তাত ব্যৱহাৰ নকৰে। মন্দিৰত মানে কিবা দান দিবৰ কাৰণে লৈ যায় চাগে ন? আৰু আপোনাৰ চাগে নাথাকে, আপুনি বিক্ৰীয়ে কৰি দিয়ে চাগে নহয়নে বাৰু? আৰু এতিয়াতো আপোনাৰ কিমানটা আছে বুলি ক'লে? এতিয়া 6টা আছে। 6টা আছে, এতিয়া ডাঙৰ হৈছে ন? এই সৰুকেইটাই পোৱালি দিছেনে?
নাই 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 এই ডাঙৰ কিতাপ পোৱালিকেইটা এইকেইটা এই বেছি মাহ কাষ্টমাৰ লাগি আছে নিব এইকেইটা আৰু দেখিবলৈও ভাল লাগে নহয়নে বাৰু আৰু এয়া বাৰু মানুহে খায়নে বাৰু কিছুমানেতো খায় বাৰু ৰাজহাঁহ কেতিয়াবা খায় কিন্তু খোৱাটো ইমান ভাল নহয় বাৰু নহয়নে বাৰু ৰাজহাঁহ খাব নাপায় বুলিয়ে নাপায় সৰস্বতী বাহন যেতিয়া মানুহে ৰাজহাঁহ খাব নাপায় কিন্তু কিছুমানে খায় আৰু ন হয় আৰু খাবলৈ চাগে এইটো ইমান হেৰি নহ'ব নেকি মানে সোৱাদযুক্ত হ'বনে বাৰু নেজানো নহয় এতিয়া আমি যোন খাই পোৱা নাই আজিলৈকে আৰু নাপায় যে আমি ঘৰত পোহা বস্তু নাখাওঁৱে নাখায় হয় হয় আৰু দান দক্ষিণা দিবৰ কাৰণে এইটো ব্যৱহাৰ কৰে নহয়নে বাৰু ঠিক আছে আৰু আপোনাৰ কুকুৰাও আছে কুকুৰা পুহিছে কিমানজনী কুকুৰা আছে কওকচোন এতিয়া বৰ্তমান কণীৰ পৰা 7জনী আছে তাৰপিছত মতা 3টা আছে আৰু পোৱালি 2টা আছে আপুনি কুকুৰা পুহিছে হাঁহ পুহিছে মানে ইমান বিভিন্ন পুহি পেলাই আপুনি সময়খিনি কেনেকৈ দিয়ে বাৰু কওকচোন এগৰাকী মহিলা হয় কেনেদৰে সময় দিয়ে বাৰু কওকচোন ভাতো বনাব লাগে হয়নে বাৰু চব কাম কৰিব লাগে তাৰপিছত আৰু মিস্ত্ৰী লাগি থাকে আকৌ মিস্ত্ৰীৰ লগতো ভাত বনোৱা বা কিবা কিবি কৰিব লাগে তাৰপিছত তেনেকৈ সময়টো উলিয়াওঁ আৰু এইখিনি কৰি পেলাই মনটো ভালো লাগে বাৰু কষ্ট মনটো ভাল লাগে ন ৰাতি হ'লে ভাগৰ লাগি যায়গৈ কিন্তু দিনটো তেনেকৈ কৰি থকা যায় আৰু সিহঁত নাথাকিলে আকৌ উদং উদং লাগে মনটো ভাল লাগে মাতটো শুনি পেলাই ভাল লাগিছে হয় সিহঁত থাকিলে ধৰি লওক আমনি নালাগে আমি অকলশৰীয়া মানুহ যেন কোনো নাই ল'ৰা এটাহে সিও বাহিৰত থাকে হয় হয় সিহঁতৰ মাতখিনি শুনি থাকিলে বোলে হুলস্থুল হৈ থাকিলে মানে খালি দেউতাকে ময়ে থাকোঁ যেন তাৰপিছত দেউতাকে ধৰি লওক এনি তেনি গ'লে সেই মোৰ লগতে থাকে আৰু সিহঁতো তাৰপিছত আকৌ মিস্ত্ৰীও লাগি থাকে মিস্ত্ৰীৰ লগতো হেৰি কৰিব লাগে তেনেকেই সময় দিয়ে আৰু ইহঁতক ইমান যত্ন লৈ থাকিব নালাগে নালাগে নিজে নিজে চৰি থাকে ন খুচৰি খুচৰি খায়ো থাকে আৰু মই চাউল পাত ছটিয়াই দিওঁ আৰু তেনেকৈ খাই তেনেকেই কৰি থাকে আৰু এই সহজতে কৰিব পৰা এটা মানে ব্যৱসায় নহয় বাৰু আপোনাৰ উপাৰ্জনো ভাল হয় হয়নে এযোৰা ৰাজহাঁহ যদি আপুনি ইমান যতন নলৈ পেলাই 3,000 টকা পায় বহুত যথেষ্টখিনি পায় হয়নে এতিয়া আমাৰ গাঁৱলীয়া মানুহে কৰে টাউনৰ মানুহে নকৰে কিন্তু এইখিনি মানুহে টাউনৰ মানুহেও ইচ্ছা কৰিলে কৰিব পাৰে হয়নে নিজৰ উপাৰ্জনৰ পথটো উলিয়াই ল'ব পাৰে এগৰাকী মহিলা হৈ আপুনি ইমান ধুনীয়াকৈ কৰি আছে আৰু বিভিন্ন কামৰ মাজতে এইখিনি কৰি আছে হয়নে তথাপি আপোনাৰ মানে আদৰ্শ ল'বলগীয়া হয়নে কেতিয়াবা ধৰি লওক অকণমান কষ্ট হয় মোৰ যদি অফিচত কিবা কাম থাকে গুচি যাব লাগে আকৌ কেতিয়াবা মানুহ আকৌ কাগজ পাতি নিবলৈ কৰিবলৈকো আকৌ গাঁওবুঢ়াজন হ'লে ধৰি লওক দায়িত্ব ধৰি থাকে নহয় আৰু কাগজ পাতি নিবলৈ কৰিবলৈ আহিলেও কৰিলেও মানে তাতো আকৌ সময় অকণ যায় আৰু অফিচত মিটিং চিটিং হ'লে কৰিলে আকৌ তালৈকো যাওঁ আকৌ তাৰ পৰা একে ধাকৈ আহি পেলাই আকৌ এহেঁতৰ লগত আকৌ লাগিব লাগে সেইখিনি অকণমান কষ্ট তাৰমানে ৰাতি 9-10টা বজালৈকে মানে আজৰি নাই আৰু ঠিক আছে ব্যস্ততাই জীৱন হয় ব্যস্ত হৈ থাকিলে নিজৰ শৰীৰটো ভালে থাকে হয়নে আৰু কাম কৰিবলৈও উৎসাহ লাগি থাকে হয়নে ভাল লাগি থাকে হয়নে মনটো আৰু যদি আপুনি এলাহ কৰি পেলাই যদি পঢ়ি থাকে তেতিয়াহ'লে এনেই আপুনি বেমাৰী এনেই হৈ যাব ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল আপুনি ইমান ধুনীয়াকৈ গৰু পুহিছে হাঁহ পুহিছে কুকুৰা পুহিছে বিভিন্ন কৰি পেলাই নিজৰ মনটো ভাল লগাই ৰাখিছে আৰু উপাৰ্জনৰ পথো উলিয়াই লৈছে আশা কৰিছোঁ আপোনালোকৰ আৰু যাতে উন্নতি হওক তাৰে কামনা কৰিছোঁ আজিলৈ বিদায় লৈছোঁ ধন্যবাদ আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ পুনৰ আহিম আপোনালোকৰ মাজলৈ তেতিয়ালৈকে সকলো কুশলে থাকক নমস্কাৰ আৰু মোৰ ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটি যদি আপোনালোকে প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ